আজি অসম বিধানসভাত প্ৰথমবাৰৰ বাবে ভাৰতৰ লোকসভাৰ অধ্যক্ষ আহিছে তেখেত ওম বিৰলাজী। কেতিয়াও অসম বিধানসভাত কোনো পাৰ্লিয়ামেণ্টৰ স্পীকাৰ বা সংসদৰ অধ্যক্ষ অহা নাছিলে। অসমলৈ আহিছিলে কিন্তু বাহিৰৰ পৰাই ঘূৰি গৈছিলে, কিন্তু এইবাৰ বিধানসভাৰ ভিতৰত বিধানসভাৰ হলত আহি পালে বিধায়কসকলৰ মাজত থাকি পালে ইয়াত তেওঁ মত বিনিময় কৰি গ'ল আৰু এটা ভাষণ ৰাখি থৈ গ'ল। সেইটো আমাৰ অসম বিধানসভাৰ কাৰণে গৌৰৱৰ কথা আৰু সমগ্ৰ অসমৰ কাৰণেও সেয়া গৌৰৱৰ কথা। আজি তেখেতে আহাৰ কাৰণে আমি এটা সম্বৰ্ধনা অনুষ্ঠানো তাত অনুষ্ঠিত কৰিলোঁ। আমাৰ অসম বিধানসভা লাইভ বুলি আমি এতিয়া আমাৰ বিধানসভাৰ কাৰ্যসূচী আৰু ইয়াৰ লগতে অন্যান্য বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰচাৰ কৰিবৰ কাৰণে এটা পৰ্টেল আমি আৰম্ভ কৰিছোঁ, যিটো পৰৱৰ্তী পৰ্যায়ত টিভি চেনেল হ'ব। সেইটো তেখেতে আজি উদ্বোধন কৰি গ'ল, লঞ্চ কৰি গ'ল আৰু সেইটো আমাৰ কাৰণে খুবেই ভাল কথা যে আমি আজি ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ব্যক্তিলৈকে আমাৰ বিধানসভাৰ প্ৰক্ৰিয়া আমি এতিয়া পঠাব পাৰিম বা সকলোৱে অসম বিধানসভাৰ বিষয়ে অসমৰ সংস্কৃতি কালচাৰেল ইয়াৰ প্ৰগ্ৰেম আমি প্ৰদৰ্শন কৰিলোঁ। কম সময়ৰ ভিতৰত হ'লেও আমি তেখেতক প্ৰদৰ্শন কৰিলোঁ, যিটো চাই তেখেতৰ খুব ভাল লাগিল আৰু তেখেতে খুব ভাল মন্তব্য দি গুচি গ'ল। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আৰু ঐতিহাসিক দিন আৰু দীঘলীয়া অসম বিধানসভাৰ যাত্ৰাত আজি প্ৰথম লোকসভাৰ অধ্যক্ষ ইয়াত খোজ দিলে। গতিকে আহি থকাৰ দিনটোত আমি আশা ৰাখিছোঁ তেখেতৰ আজিৰ পদাৰ্পণ, আজিৰ ইয়াত খোজ দিয়া আৰু আমাৰ বিধানসভাক উদ্দেশ্য কৰি যিখিনি তেখেতে ভাষণ দি গৈছে, যিবোৰ অতিকৈ পাৰ্লিমেণ্টাৰী যি প্ৰচিডিউৰ আছে, বিধায়নী যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াবিলাকৰ বিষয়তো যিখিনি কথা আমাৰ সকলো সদস্যক তেওঁ বুজাই থৈ গ'ল আৰু আহি থকা দিনটোত কেনেকৈ কি কৰিব লাগে সেইটো কৈ থৈ গ'ল। মই ভাবোঁ সেয়া চব আমাৰ কাৰণে উপকৃত হ'ব।